নমস্কাৰ প্ৰিয় দৰ্শক, মই মোৰ চেনেল আধ্যাত্মিক চিন্তালৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই এটা ভিডিঅ' লৈ আহিছোঁ, কেনেকৈ আমাৰ হাতলৈ টকা সোনকালে আহে, টকা অহা ফ্ল'টো কেনেকৈ বাঢ়ে, তাৰে কেইটামান উপায় বা টিপ জনাব বিচাৰিছোঁ। আমাৰ দৈনন্দিন জীৱনত সদায় এটা টেনচন থাকে, নহয়নে? আমাৰ টকা পইচা কিদৰে আহিব? কাৰণ টকা পইচা নহ'লে আমি একোৱে কৰিব নোৱাৰোঁ। টকাহে আমাৰ জীৱনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। পইচা নহ'লে, টকা নহ'লে কোনো কামেই সিদ্ধি নহয়। টকা পইচা বা মানি নহ'লে মানুহৰ মনলৈ হতাশা আহে। মানি হাতলৈ অহাৰ কৃতিত কেতিয়াবা কৰি চালেও কাম নিদিয়ে, কাৰণ কৰোঁতে শুদ্ধ নহ'বও পাৰে। সেয়েহে মই আজি দুটা সহজ ঘৰুৱা, প্ৰায় মানুহৰ ঘৰত কিটচেনত এই কেইবিধ বস্তু থাকেই। তাৰ আগতে এটা কথা যে এই কামবোৰ কৰাৰ কিন্তু ধৈৰ্য লাগিব, কাৰণ আজি মই কৰিলোঁ, কৰাৰ লগে লগেতো ফল নহ'ব। ধৰক মাহটোৰ প্ৰথম সপ্তাহত এবাৰ কৰিলে, নেক্সট 15 দিনৰ মূৰত আকৌ কৰিলে, এনেকৈ লাহে লাহে ফল পাই যাব। 2-3 বাৰ বুলি নহয়, আপুনি কৰি থাকক, ফল নিশ্চয় পাবই। ময়ো নিজে কৰি থাকোঁ। সকলো বিশ্বাসেই মূল। বিশ্বাসৰ ওপৰতেই আমি চলি আছোঁ। ভগৱানক জানো আমি দেখিছোঁ? বিশ্বাসহে কৰি আছোঁ। ঠিক তেনেকুৱা। বাৰু এতিয়া আমি মূল কথাটোলৈ আহোঁ। প্ৰথমটো হ'ল, আপুনি দালচেনিৰ গুড়ি বা পাউডাৰ দোকানৰ কিনিবলৈ পায়। বেছি খৰচ নপৰে। সোঁ হাতৰ 3টা আঙুলিৰে টিপ মাৰি ল'ব। লৈ বাওঁ হাতৰ তলুৱাত ল'ব। তাৰ আগতে কিন্তু সন্ধিয়া হোৱাৰ আগত ঘৰ-দুৱাৰ সাৰি, সন্ধিয়া চাকি বন্তি জ্বলাই আহি ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰত থিয় হৈ ঘৰৰ ভিতৰ পিনে বাওঁ হাতত লোৱা দালচেনিৰ গুড়িখিনি জোৰেৰে ফু মাৰি দিব আৰু মনতে মা লক্ষ্মী দেৱীক মনৰ উইচবোৰৰ কথা ক'ব। গোটেই ৰাতিটো তেনেকৈ থ'ব, সাৰি নেপেলাব। নেক্সটটো হ'ল, ইলাচিও এবিধ বহুগুণ সম্পন্ন বস্তু। মই আগতেও এই কথাটো কৈছোঁ। এইকেইবিধ দৈবিক শক্তি থকা বস্তু। দেৱ-দেৱীৰ পূজাত ইয়াৰ প্ৰয়োজনীয়তা বহুত। 2টা ইলাচি আপোনাৰ মানি থোৱা ঠাইত আৰু আপোনাৰ পাৰ্চ বা বেগত থৈ দিব। য'ত আপুনি টকা পইচা ৰাখে, আলমাৰী বা পাৰ্চত 2টা ইলাচি থৈ দিব। ইলাচিৰ গোন্ধেৰে আপোনাৰ পাৰ্চ নাইবা মানি থোৱা আলমাৰীত ইলাচিৰ গোন্ধেৰে আমোলমোল হৈ ভৰি পৰিব। ঠিক তেনেকৈ মা লক্ষ্মীৰ কৃপাত টকা থোৱা বা মানি পাৰ্চটোত তেনেকৈ টকা পইচাৰে ভৰি পৰিব। ফল নিশ্চয় পাবই। কিছুমানে ভাবিব পাৰে যে আমি পূজা নামানো, নকৰোঁ। তেনে নহয়, সকলোৱে কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিল যদি লাইক এটা কৰি আপোনাৰ বন্ধু-বান্ধৱী, আত্মীয়লৈ শ্বেয়াৰ কৰি দিব। লগতে কমেণ্টত
জয় মা লক্ষ্মী বুলি লিখিব। আজিলৈ ইমানেই। ধন্যবাদ।